हेलो एवरीवन एकदम रातिपुৱাৰ পৰা আজি বহুত দিনৰ মই প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু শুনিছে পুৰা ট্ৰেক্টৰৰ মাত ওলাই আছে। এয়া চাওক ঘৰৰ কিনাৰত পুৰা ট্ৰেক্টৰে হাল বাই আছে। এতিয়া পথাৰৰ দিন হয়, মাটিৰ ৰোৱা দিন হয়। তো চবফালে মানুহ চব ব্যস্ত, কিন্তু মই আজি প্ৰায় 10-15 দিন মানে হ'ল কোনো ধৰণৰ ব্লগ আপলোড কৰা নাই, একো ভিডিঅ'টো দিব পৰা নাই। মানে তামাম টেনশ্যন, মোৰ ফোনটোৱে বেয়া হৈ গৈছিলে। বাৰু আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা শুই উঠিয়ে, আৰু অকণমান পৰিৱেশটো দেখাওঁ। ইমান ধুনীয়া বতাহ মাৰি আছে নহয়, এইফালে ট্ৰেক্টৰে হাল বাই আছে আৰু এইফালে পূৰা বতাহ মাৰি আছে। বতাহত পূৰা চব এইজোপা আমাৰ কিমান ডাঙৰ হ'ল, দেখাইছিলোঁ যে সৰু হৈ থাকোঁতেই। এইফালে এইজোপা কিমান ডাঙৰ হৈ গ'ল আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু ফুল ফুলিছে দেই। আৰু আমাৰ অশোকজোপা পূৰা ফুলিলে আৰু এতিয়া বতাহত পূৰা হালি জালি নাচি আছে। আহিলোঁ গা পা ধুই, গৰমৰ দিন যিহেতু, আৰু এনেও সোনকালে গাটো ধুই দিলে দিনটোলৈ আজৰি হৈ থকা হয়, আৰু গা পা ধুই আজৰি হ'লোঁ। আৰু আজি যিহেতু বৃহস্পতিবাৰ হয়, বৃহস্পতিবাৰে আমাৰ ঘৰত অকণমান কিবা পায়স চায়স এনেকৈ বনোৱা হয় মাজে সময়ে। তো যোৱা 2 সপ্তাহৰ পৰা ৰেগুলাৰে এইটো কৰা হৈছে। তো আজিও মই এতিয়া অকণমান পায়স বনাম। পায়স বনাই মেলি খাই পূজা চূজা কৰি তাৰপিছতহে আকৌ ভাত পানী খাম। তেওঁ বলক মই পায়স কেনেকৈ বনাওঁ অকণমান আপোনালোকক দেখুৱাওঁ, যদি ভাল পায় টেষ্ট কৰি চাব। মই বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, আৰু এয়া গেছটো জ্বলাই ল'লোঁ। তাৰপিছত ইয়াতে গাখীৰ, এইখিনি গাখীৰ মই অকণমান গৰম হ'বলৈ দিম। আৰু তাৰ কাৰণে মই কি বস্তু আজি ৰেডি কৰি ৰাখিছোঁ সেইখিনি দেখুৱাই লওঁ ফাৰ্ষ্টে। চ' ৰেচিপিটোৰ কাৰণে মই লৈছোঁ ইয়াত জহা চাউল 2 মুঠি, তিয়াই পিনে মই এতিয়া ধুই ৰাখিছোঁ। আৰু এইখিনি হৈছে মিঠাই মেড, মই এইখিনি গলাই ৰাখিছোঁ, নহ'লে বহুত লিকটীয়া হৈ থাকে। তো গৰম পানী দি গলাই 1 গিলাচ কৰি ৰাখিছোঁ। আৰু এইফালে লৈছোঁ কাজু, এইফালে খিচমিচ আৰু লং এটা আৰু ইলাচি এটা। চ' এয়া আমাৰ গাখীৰখিনি উতলিবলৈ ষ্টাৰ্ট কৰি দিলে, চাওক পূৰা উতল আহি গ'ল। আৰু ইয়াতে মই 1 গিলাচ মিঠাই মেডৰ গাখীৰ গিলাচটো ইয়াত দি দিম। এইটো আচলতে দিলে খাবলৈ বহুত বেছি টেষ্টি হয়, আপোনালোকে কেনেকুৱা পায় নাজানো, মই বিৰাট ভাল পাওঁ খাই। আৰু গাখীৰতকৈ সদায় চাউলৰ পৰিমাণটো কম হ'ব লাগে। এমুঠি চাউলত আচলতে 1 লিটাৰ গাখীৰ বনাব লাগে, আৰু মোৰ গাখীৰ 1 লিটাৰ হয়, কিন্তু চাউল মই 2 মুঠি লৈছোঁ। আপোনালোকে এমুঠিও ইউজ কৰিব পাৰে, বহুতে তাতকৈ বেছিকৈও খায়, কিন্তু যিমানেই গাখীৰৰ পৰিমাণটো কমি যায় সিমানে পায়সৰ টেষ্টটো নুঠে, আৰু পায়সখিনি খাবলৈ আঠা আঠা লগায়, আৰু ঢিলা হ'লে বেছি ভাল লাগে খাবলৈ। এইখিনি সম্পূৰ্ণ পগাই হৈ গ'ল, আৰু এতিয়া মই ইয়াতে এই চাউলখিনি এড কৰি দিম, কাৰণ চাউলখিনি সিজিবলৈ সময় লাগিব। ইমান বেছি সময় নালাগে, যিহেতু মই চাউলখিনি আগতীয়াকৈ তিয়াই ৰাখিছিলোঁ। চাউলখিনি যিহেতুকে মই ঢাকি ৰাখিছিলোঁ, সেইকাৰণে বেছি সোনকালে সিজি গ'ল। আৰু আপোনালোকে ঢাকি নাৰাখিলেও একো নাই, কাৰণ গাখীৰ পৰা চান্সো থাকে। একেবাৰে যদি চাই থাকে তেনেহ'লে কোনো টেনশ্যন নাই। আৰু এইখিনিতে মই সকলোকে এটা কথা কৈ থওঁ, বহুতে মোক সুধি আছিল যে আপুনি সঁচাকৈ বিয়া হৈ গ'ল নেকি, বা আপোনাৰ কিবা গুড নিউজ আছে নেকি, ঘপককৈ এনেকুৱা ডিচিশ্যন কিয় ল'লে, এনেকুৱা কিছুমান কুৱেশ্যন সুধি আছিল। আৰু মই ফোনটো এতিয়া পাইহে মই চাইছোঁ, ইনষ্টাগ্ৰামতো আহি আছিল। তো সকলোকে কৈ দিওঁ, তেনেকুৱা একো নাই, সেইটো জাষ্ট এটা ব্ৰাইডেল শ্বুটৰ কাৰণে বনোৱা ভিডিঅ' আছিল, আৰু তাতে মেকআপ কৰিছিলে, মই দেখুৱাইছিলোঁ। আৰু যিসকলে ব্লগটো শেষলৈকে চাইছে তেওঁলোকে গম পাইছে, যিসকলে চোৱা নাই এতিয়া গৈ চাব পাৰে। মই যিমানখিনি চাউল লৈছিলোঁ পায়সৰ কাৰণে, সিমানখিনি পৰিমাণে মই চেনি লৈছোঁ, আৰু তাতে বেলেঞ্চ কৰিবৰ কাৰণে মই অকণমান নিমখ এড কৰিম। নিমখ আৰু চেনি দুয়োটাই দিলে যিটো মানে সোৱাদটো, বেলেঞ্চটো বেছি ধুনীয়া হয়। আৰু এয়া আমাৰ ফাইনেল ৰিজাল্ট, পায়স হৈ গ'ল, গাখীৰ শুকালে। আৰু ইমানতে পায়সটো নমাই দিব লাগে, কাৰণ পিছত যিহেতু ইয়াত চেনি এড কৰি থোৱা আছে, সেইকাৰণে পায়সটো পিছত শুকাই যায় গাখীৰটো। সেইকাৰণে ইমানটো হৈ থাকোঁতেই আমি গেছটো নুমুৱাই দিম। চ' এয়া আমাৰ পায়স একদম ৰেডি হৈ গ'ল খাবৰ কাৰণে। আৰু এইটো বাতিটো কেনেকুৱা লাগিছে জনাব, নতুন হয়। আৰু এইখিনি পায়স, আৰু চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ, আৰু চব গাখীৰটো ইমান হৈ থাকোঁতে খায়ো ভাল লাগে। আৰু গোন্ধটোৰ কথা যে ক'বই নালাগে, বহুত বেছি ধুনীয়া হৈছে। তো সকলোৱে এবাৰ ঘৰত ট্ৰাই কৰি চাব পাৰে।
6 hours later. কৰিছো আৰু যাবলৈ লৈছো শিৱসাগৰ টাউনলৈ বিশেষ কেইটামান কামত অলপমান বজাৰ কৰিবলৈ আছে আৰু এইকেইদিন বহুত কিবা কিবি হৈ আছে আৰু হৈ গ'ল মই একোৱেই আপোনালোকক দেখুৱাব পৰা নাই একো শ্বেয়াৰ কৰিব পৰা নাই বহুত বেছি দুখ লাগি আছে না FB না ইনষ্টাগ্ৰাম না হোৱাটছআপ না ইউটিউব মানে খুব বেছি বেয়া লাগি আছে সকলোকে বহুত বেছি মিছ কৰি আছিলোঁ আৰু মই আশা কৰিছোঁ আজিৰ ব্লগটো সকলোৱে শেষলৈকে চাব আৰু মোক কোনেও পাহৰি যোৱা নাই এতিয়ালৈকে যি কি নহওক লাষ্ট যিটো ব্লগ দিছিলোঁ সেইটো সকলোৱে বহুত বেছি মৰম দিছিল আৰু মানে খুব ভাল লাগিছিল কিন্তু মই কমেণ্টবিলাকো ৰিপ্লাই কৰিব পৰা নাছিলোঁ আচলতে মোৰ ফোনটো অলপমান বেয়া হ'ল এতিয়াও ঠিক হোৱা নাই কিন্তু এতিয়া মই চলাব পৰা হৈ আছে বাৰু আৰু এইফালে মা মানে ভিডিঅ' কোৱালিটিটো চাগে আপোনালোকে গম পাইছে আগৰ নিচিনা ইমান ভাল নাই ন মা ফোনটো বেয়া হ'ল মোৰ ভাগৰ কাকো দেখিব পোৱা নাই সেইকাৰণে আৰু এইফালে আমাৰ জেঠাই তো আমি একেলগে যাম এতিয়া এখন স্কুটি হেলমেট সেইদিনাখন চান্দাও কাটিলে 1000 টকা তো এইফালে আমাৰ পেহীয়ে একদম দেখিব ধুনীয়া লাগিছে বুঢ়া মানুহ হেলমেট পিন্ধি লৈছে তো যাওঁ শিৱসাগৰ টাউনলৈ নহ'লে ফাইন কাটিব আৰু বজাৰ কৰিবলৈ আছে ফাৰ্ষ্টে বজাৰ কৰিম তাৰপাছত আৰু কি আছে সকলোবোৰ দেখুৱাম তো বলক চ' আহি পালোহি শিৱসাগৰ টাউন এইফালে শিৱদৌল আৰু এইফালে বায়ে কৰিলে থ্ৰেডিং পুৰা ধুনীয়া আছে কৰিলোঁ মোৰ মানে অকণমান দেখিছিলে পুৰা মানে জাবৰ পুৰা ঘাঁহ গজি গৈছিলে তো অকণমান চফা কৰি আৰু এইফালে গাড়ী ল'লোঁ আৰু বহুত বেছি বজাৰ কৰিবলৈ আছে তো ব'লক যাওঁ নিউ চেণ্ডেলছ পুৰা ৰেডি ক'ৰবাত যাবৰ কাৰণে চ' পুৰা বজাৰ চলি আছে হয়নে আৰু আছেনে বস্তু ল'বলৈ আৰু ঢেৰ বস্তু বজাৰ কৰিবলৈ আছে এইবোৰ কেলেই ইমান বজাৰ কৰি আছোঁ আজি ইমান দিনৰ মূৰত প্ৰথমটো ব্লগ দিছোঁ আৰু গোটেই মানে বজাৰ দেখাই আছোঁ গম পাব আৰু চাই থাকক ফ্ৰণ্টতে আছিলে ষ্টাইল বজাৰটো ইয়াতো একবাৰ সোমাই যাওঁ যদি কিবা ভাল বস্তু পাওঁ ইয়াতে লৈ ল'ম নহ'লে আকৌ বেলেগ ক'ৰবাত যাব লাগিব মানে বস্তুটো বহুত বেছি লাগে ন তো ইয়াতে চাই লওঁ কিবা কিবি যদি পচন্দ হয় দেন ইয়াৰ পৰা লওক নহ'লে নল'ব চ' ইয়াত পুৰা কাপোৰৰ পাহাৰ লাগি আছে কুৰ্তি চুৰ্তি মইতো নলওঁ পেহী পচন্দ হ'লে ল'ব আৰু নহ'লে নাই মাৰ্কেটত তেনেকুৱা একো বস্তু পচন্দ হ'ল খালি টাৱেল এখন ল'লোঁ আৰু এতিয়া আহিলোঁ বিশাললৈ বিশালত কি পাৰোঁ বজাৰ কৰোঁ তো এইফালে এইবোৰ চাই আছোঁ এইবিলাকতো মই নল'ম আৰু কাৰণ এইবোৰ মই লওঁ অকল মিছ'ৰ পৰা এইফালে পেহীয়ে এইটো ফাৰ্ষ্ট বহনি কৰিলে এইটো পাৰ্চ মানে কিছুমান জাৰ্ণিত ইউজ কৰিবৰ কাৰণে কমফৰ্ট হয় আৰু এইফালে পূৰা 199 249 চেল লাগি আছে বহুতবিলাক বস্তু কিন্তু ইমান বস্তু গৰম উঠিছে ইমান দেৰি অন্তত এইখিনি বজাৰ আৰু এইফালে পূৰা মানুহৰ ভিৰ লাগি আছে বিশালত এইফালে ঘামি জামি অৱস্থা বেয়া মানে পূৰা গৰম চ' এই গাইজ আহি ঘৰ পালোহি আৰু 9:30 হ'ল বৰ্তমান সময় তেন্তে ভাবক কিমান সময় লাগিল বজাৰ কৰোঁতে আমাৰ আচলতে মানে বজাৰ বোলা বস্তুটো ন বিশেষকৈ কাপোৰ কানি বজাৰ ঠাণ্ডা দিনত কৰিবলৈ ভাল কিন্তু গৰম দিনত মাথা একদম গৰম হৈ যায় তাতে ইমান বেছি গৰম পৰিছে মানে কি ক'ম আহি গা পা ধুই মেলি পিনে আকৌ ষ্টাৰ্ট কৰিছোঁ তো আমাৰ ঘৰৰ প্ৰাণীকেইটাকো বহুত দিন আপোনালোকে লগ পোৱা নাই তো আহাটোকো আজি অলপ চলপ দেখুৱাওঁ এইফালে এলেক্সে ফেশ্বন দিদি গৈ আছে এলেক্স এইফালে আমাৰ ভণ্টি বহুত বেছি চাগে মিছ কৰা হৈছিলে এই পাৰ্চনটোক আপোনালোকে এয়া মুঠতে লাষ্টৰ ব্লগত নহয় তাই আগৰ ব্লগটোতো তাই পাকঘৰতে আছিল আজিও তাই পাকঘৰতে আছে আজিকালি মানে এইটো তাই পাৰ্মানেণ্ট জব হৈ গৈছে হয় নাই পাকঘৰত মানে থকাটো আৰু নতুন কিবা কিবি ষ্টাৰ্ট কৰিছে বাৰু তাই সেইবিলাকো আমি লাহে লাহে কম হয় নাই মানে ইমান দিন আমি ভিডিঅ'জ বনোৱা নাই আমিও বহুত মিছ কৰি আছিলোঁ সেনেকুৱা কৈছিলোঁ এই মানে সদায় চাই ঋতিকটোৰ কথা সদায় কয় বা তোৰ ইমান ভিডিঅ' আহিলে ইমান এনেকুৱা কমেণ্ট আহিছে কিবা কিবি তাই চাই মেলি কৈ থাকে তাই ফোনটোত মাজতে এদিন ইউটিউবটো এনেকৈ খুলি পেলাই আপোনালোকৰ কাৰণে এটা নটিফিকেশ্যনো দিছিলোঁ তেনেকৈ চলি আছিল বহুত বেছি মিছ কৰিছিলোঁ সকলোকে তো সময় বহুত বেছি হ'ল আহি পালোহি আৰু এইফালে ভণ্টিয়ে আজি ভাত বনালে তাই ভাত বাঢ়িবলৈ লৈছে আৰু এইফালে পুৰা দালি উতলি আছে কি বনাইছে আৰু মই গম পোৱা নাই বাৰু এতিয়ালৈকে মই আহি পাইছোঁহিহে মাত্ৰ এলেক্সক বহুত মিছ কৰা আছিল ন এলেক্স
হাই কৈ দে হাই 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 আৰু আজি ইমানখিনি বজাৰ সমাৰ যে কৰিলোঁ তাৰ পিছত বহুত ডাঙৰ ৰিজন এটা আছে আৰু সেইটো মই এতিয়াই কৈ নিদিওঁ এতিয়াই যদি কৈ দিওঁ পিছত চাই ইমান ভাল নালাগিব ন তো সকলোবিলাক এতিয়াৰ পৰা আকৌ আপোনালোকৰ আগত কৈ থাকিম আগৰ নিচিনাকৈ তো সকলো আকৌ আগৰ নিচিনাকৈ মোক মৰম দিব দেই আৰু এইফালে ভাত খাবলৈ বহিলোঁ এইফালে চিকেন আছিলে অকণমান আৰু এইফালে নেমু লৈছোঁ কেঁচা নেমু ভাত এইফালে পূৰা দালি এইফালে মাহঁতে খাবলৈ ষ্টাৰ্ট কৰিলে মা ভণ্টিহঁতি তো ময়ো খাওঁ আৰু খাই বৈ পিনে লগ পাম খাই লওঁ ভাতটো খাই আকৌ লগ পাম আৰু কেইটামান কথা ক'বলৈ আছে তো কৈ ল'ম চ' ভাত পানী খালোঁ খাই বৈ একদম আজৰি কাম বন কৰি মেলিও আজৰি আৰু এতিয়া মানে শুবৰ কাৰণে আহিলোঁ মা ভণ্টি ভাইটি ইহঁতি শুবলৈ গ'ল মই শুৱা নাই শুম আৰু তাৰ আগতে ভাবিলোঁ ভিডিঅ'টো মই এণ্ডিংটো কৰি দিওঁ আৰু মোৰ ফোনৰ প্ৰব্লেমটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ প্ৰথমতে কোৱা নাছিলোঁ কি প্ৰব্লেম দি আছিলে মতে ভালছেনে ক'ম আৰু যদি কোনোবাই মানে এই প্ৰব্লেমটো ছল্ভ কৰিব পাৰে দেন মোক কমেণ্টত ক'ব পাৰিম বুলি মানে মোৰ বিৰাট বেছি মানে বহুত বেছি প্ৰব্লেমত পৰি গৈছোঁ ফোনৰ কাৰণে একচুৱেলি মোৰ বেলেগ একো প্ৰব্লেম নাই মোৰ ফোনটো হ'ল ৰেডমি নোট 10 Pro Max আৰু মোৰ ফোনটোৰ এতিয়া প্ৰব্লেমটো হ'ল মানে কেমেৰা প্ৰব্লেম যিটো মোৰ পিকচাৰ কোৱালিটি আহে কোৱালিটিটো একদম বেয়া আহিছে এতিয়া ভিডিঅ'ত বাৰু অলপ চলপ ঠিকেই আহিছে কিন্তু কেমেৰাত বহুত বেয়া আহিছে 108 মেগাপিক্সেল আছিলে মানে বিগ কেমেৰাটো আৰু এতিয়া ফটোখন ক্লিক কৰিলে ইমান বেয়া আহে ফটোখন জুম কৰিলে পূৰা ফাটি যায় দেই আৰু কেমেৰা ফটোখন ক্লিক কৰাৰ পিছত অট'মেটিকেলি বেক হৈ যায় চব মানে বেক হৈ যায় নিজে নিজে আৰু তাৰপিছত কিবা কেমেৰা আহে ষ্টপিং ইয়ৰ কিবা বাগ প্ৰব্লেম এনেকৈ দেখায় কিয় বা এইটো প্ৰব্লেম দিছে মই বুজি পোৱা নাই মই ছাৰ্ভিচ চেণ্টাৰত দেখুৱালোঁ প্ৰায় 10-12 দিন মানেতো ৰাখিলোঁ তাত কিন্তু তেওঁলোকেও ভাল কৰি দিব পৰা নাই প্ৰব্লেমটো এতিয়ালৈকে আৰু মই এতিয়া লৈ আহিলোঁ ফোনটো এতিয়া মোৰ লগতেই আছে যদি কোনোবাই পাৰে প্লিজ মোক এইটো হেল্প কৰি দিব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু বহুত নতুন আৰু ইণ্টাৰেষ্টিং ব্লগ লৈ অতি সোনকালে আহি আছোঁ তো আজিলৈ গুড নাইট বাই বাই লাভ ইউ সকলোকে বহুত মিছ কৰি আছিলোঁ বাই বাই